নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিকাশ আছাম ক্ৰিয়েশ্যনলৈ। তো যিসকলে এডিআৰই এক্সাম দিছে আৰু যিসকলে আসাম পুলিচৰ ফিজিকেল এক্সাম দিছে সেইসকলৰ বাবে এইটো ভিডিঅ'। যিসকলে এডিআৰই এক্সাম দিছে সেই এডিআৰই এক্সাম দিয়াৰ পিছতে নেক্সট কাট অফ লিষ্ট আৰু মৌখিকৰ বাবে যিটো এক্সাম আছে সেই এক্সামৰ বাবে এক্সাইটেড হৈ আছে বা যিসকলৰ ভাল এক্সাম হৈছে সেইসকলৰ বাবে এইটো ভিডিঅ'। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। তো প্ৰথমতে আপোনালোকৰ যিসকলে এডিআৰই এক্সাম দিছে সেই এডিআৰই এক্সাম দিয়াৰ পিছতে আপোনালোকৰ যিটো নেক্সট যিটো কাট অফ আমাৰ আহি আছে বা ৰেজাল্ট যিটো দি আছে মৌখিকৰ কাৰণে, সেই ৰেজাল্টৰ কাৰণে আমাৰ অলৰেডি আমাৰ CM ছাৰে ডিক্লেয়াৰ কৰি দিছে যে ফেব্ৰুৱাৰীৰ লাষ্টত আৰু মাৰ্চৰ ফাৰ্ষ্টৰ পিনে আমাৰ ৰেজাল্টটো ডিক্লেয়াৰ কৰি দিব। আৰু আসাম পুলিচৰ যিটো ফিজিকেল হোৱাৰ পিছতে যিটো এক্সাম আছে সেই এক্সামটোৰ কাৰণে ফেব্ৰুৱাৰীৰ লাষ্টৰ পিনে আৰু মাৰ্চৰ ফাৰ্ষ্টৰ পিনে আমাৰ এক্সামটো পাতিব। বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলো, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব? এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ। এইটো আছিল এটা সৰু এটা ইনফৰমেশ্যন। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো বজাই দিব নাপাহৰিব। ধন্যবাদ।